আমি পালোহি এতিয়া লগৰটো ৰুমত খুলি ললো হেলমেট সিগাৰেট খাবলে ৰামচন্দ্ৰ ৰভাৰ তলত ধুইছে তাকে দেখি আমাৰ মইনাই কঁকাল টুকৰাই নাচিছে ৰামচন্দ্ৰ আহিছে ৰভাৰ তলত বহিছে তাকে দেখি আমাৰ মইনাই হেৰি কিবা এটা কৈ দিয়া হাই গাইজ আৰু মই কি আৰু ডিউটিত আছো আৰু তাৰপিছত এইফালে চিকেন বনাইছে টেষ্টি টেষ্টি ৰেডি কাৰণে হেলমেট পিন্ধি ল'লোঁ ভিতৰত সোমাই আছে হেডফোনডাল এয়া জেকেট পিন্ধি ল'লোঁ জোতা চোতা পিন্ধি ল'লোঁ এতিয়া যাওঁ ধুনীয়াকৈ মানুহজনো ৰেডি হৈ গ'ল যেনিবা তাৰপিছত যাওঁ আৰু এতিয়া কেইটা বাজেগৈ নাজানো আৰু ট্ৰেফিক বহুত বেছি হয় ন গতিকে অকণমান দেৰি হ'ব আৰু চাই লওঁ আৰু আমি মানে লগৰটোৰ ৰুমত কিহৰ কাৰণে গৈছোঁ মই দেখুৱাই আছোঁ দেই মোৰ লগৰটোক মই ধুনীয়া এটা ভাল বস্তু গিফ্ট দিম সঁচাকৈ কৈছোঁ এনেধৰণে ট্ৰেভেল কৰি বহুত বেছি ভাল লাগে ৰাতি ধুনীয়াকৈ গৈ আছোঁ একদম মানে ধুনীয়া এটা হাৱা মাৰিছে এতিয়া গৰম ধুনীয়াকৈ হাৱা এনেকৈও কেতিয়াবা মানে ভাল লাগে আৰু ফুৰি পেলাই মই গিফ্ট দিবৰ কাৰণে নিছোঁ এই বস্তুটো জানেনে ধুনীয়াকৈ তাক মই দিম তাকে দেখি আমার মইনাই কঁকাল টুকৰাই নাচিছে ৰামচন্দ্ৰ আহিছে তলত বহিছে তাকে দেখি আমাৰ কালতে আৰু এতিয়া আমি পালোহি পেট্ৰল পাম্প তাৰপিছত এয়া আমাৰ এই লগত এইটো মাইনাটো বেগটো তাৰপিছত এয়া আৰু এতিয়া আমি পেট্ৰলটো ভৰাই লওঁ এতিয়া পেট্ৰল ভৰাই হৈ গ'ল আমি এতিয়া যাওঁ এইটো মাইনাটো যে এইটো বৰ ডিষ্টাৰ্ব কৰিছে মাজত থৈ পিনে মই এতিয়া এনেকৈ ধৰিবই পৰা নাই পেট্ৰল ভৰালোঁ আৰু দেই গৈ আছোঁ লগৰটোৰ ৰুমলৈ বুলি এয়া চাওকচোন মই ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাই আছোঁ দেই ভিডিঅ' কৰি আছোঁ ৰাস্তাবোৰ চাওকচোন ইমান পৰিষ্কাৰ ক'ৰবাত কিবা এটা দেখিছেনে একো নাই ইমান ধুনীয়া একদম মানে নিট এণ্ড ক্লিন হয় ৰাস্তাবোৰ বহুত বেছি ধুনীয়া দেই চলাই আছে আৰু লগতে আমাৰ এইটো বেগটো মই আকৌ সাৱধানে ধৰিও লৈছোঁ দেই কাৰণ এইবোৰ ৰিক্স ধৰিও লৈছোঁ কৰিছোঁ বেংগলোৰ নিচিনা ট্ৰাফিক ক'তো পোৱা নাই মানে 5 মিনিটৰ মূৰে মূৰে ট্ৰাফিক পাওঁ
অলপ দেৰি ৰখিছিলোঁ টুল গেটত। এয়া আমাৰ মানুহজন, লগতে আমাৰ মাইনাটো, আৰু এয়া মৰমৰ বাইকখন। কিয় ৰখিছিলোঁ কাৰণটো ক'ব। কিয় ৰখিছিলোঁ আমি? চাহ খাবলৈ। কিন্তু মিছা কথা কৈছে, চাহ নহয়, চিগাৰেট খাবলৈ। আমি এতিয়া হচৰ টুল গেটৰ পৰা যাবলৈ লৈছোঁ। কিবা এটা ক'বা তুমি? চাই থাকক, লগত থাকক। এইটো বেগটোৱে বৰ ডিষ্টাৰ্ব কৰিছে, কিন্তু বেগটোৱে বহুত ডিষ্টাৰ্ব কৰিছে। মই বহিবলৈ শান্তিকৈ পোৱা নাই। এই মই কাণত ধৰিছোঁ, কাণত ধৰিব পৰা নাই, হেলমেটত ধৰিছোঁ। মই বেংগলোৰৰ নিচিনা ট্ৰাফিক মই ক'তো নাপাওঁ মানে। আৰু ফাইনেলি আমি আহি পালোহি। এতিয়া লগৰটো য'ত ডিউটি কৰে, সি ৰাতি ডিউটি কৰি আছে, আৰু তাৰ কাৰণে ৰখি আছোঁ আমি। মানে সি ৰাতি ডিউটি কৰে যে, সি আহিব আৰু আহিলে সেয়া পালেহি। লগৰে পাতি আছে কথা। এয়া হৈছে ৰঞ্জিত। তাৰপিছত যেনিবা দুদিনমানৰ পিছত ঘৰলৈ যাবগৈ আৰু। তাৰপিছত কঁকাল বিষাই গৈছে আমাৰ আহি ৰাতি ডিউটি কৰে। এয়া গাহৰিটো ৰাতিপুৱা লৈ যাম মই। ৰঞ্জিত, হেৰি কিবা এটা কৈ দিয়া। হাই গাইজ। আৰু মই কি আৰু ডিউটিত আছো আৰু। তাৰপিছত কি ক'বা, মোৰ মানে 1K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। তাকে ধন্যবাদ। আৰু ছাবস্ক্ৰাইব মানে চবকে কৰি দিব কোৱা, মোৰ লগৰবোৰক। আচ্ছা, মই কি কওঁ, আগলৈ বাঢ়ি থাকক আৰু ছাবস্ক্ৰাইব জলদি কৰি দিয়ক। আকৌ 10,000 কৰি দিয়ক, আৰু ভাল ভিডিঅ'বিলাক চাই থাকক, এনজয় কৰক। ঘৰত বহি ভিডিঅ'বিলাক, বেংগলোৰৰ হেৰিবিলাক চাই থাকক। মানে ৰঞ্জিতে বিয়া পাতিব, মানে সেয়েহে এতিয়া কি কয়, জানুৱাৰীত সি ঘৰলৈ যাব বিয়া পাতিবলৈ। তাৰপিছত লগতে ৱাইফো আহিব, আৰু তেতিয়া আমি ঘূৰিবলৈ যাম, ঘূৰিব যাম, ভিডিঅ' বনাম, আৰু ধুনীয়াকৈ মোৰ ৱাইফকো দেখুৱাই দিম। আৰু ফাইনেলি আমি বহুত কেইমাহৰ মূৰত লগ পাইছোঁ দেই। আৰু মানে ৰঞ্জিত একদম জিগৰা দোস্তি, আমাৰ মানে একদম ভাল দোস্তি, বহুত বেছি বেংগলোৰৰ দোস্তি, আৰু হেল্প কৰে বহুত বেছি। এনেকুৱা আজি এইটো যুগত ভাল দোস্তি পাবলৈ নাই, ক'তোৱে নাপায় এনেকুৱা ভাল দোস্তি, যিটো নেকি বিশ্বাসৰ। হয়। তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই কৈ দিয়া চবেই। বাই বাই। সেয়া কোনটো আছিলে সিহঁতৰ ওপৰত আছে ন? সেইটোৱে নহয় জানো? আৰু সি এতিয়া লগৰটোৰ ৰুমত খুলি লৈ হেলমেটটো ৰাখি দিওঁ। আৰু একচুৱেলি ৰুমবোৰ মই দেখুৱাই দিছোঁ দেই। ৰুমবোৰ এয়া এনেকৈ ফেন আছে। ৰুমৰ অৱস্থা ভাল নহয় মানে, কিন্তু ল'ৰা হৈ পিনে ইমান ধুনীয়াকৈ ৰাখিছে, ইমানেই যথেষ্ট। এয়া আলনা ৰাখি লৈছে ধুনীয়াকৈ। এতিয়া আহি পিনে গোটেই কাপোৰবোৰ এনেকৈ চেদেলি-ভেদেলিকৈ ৰাখি দিলে। এইখন বিচনা, ইমান ধুনীয়াকৈ কাপোৰবোৰ মানে ৰাখিছে, কি ক'ম। আৰু এইফালে আছে আমাৰ ভগৱান কৃষ্ণ, নমো। আৰু এইফালে হৈছে উৎপল, যোৰহাটৰ। তাৰপিছত এইপিনে দেখুৱাই দিম কিবা কিবি। তাৰপিছত দৰ্জাখন কৰি ল'লো বন্ধ। আৰু এয়া হৈছে আমাৰ কিটচেন এৰিয়া। তাৰপিছত এয়া হৈছে আৰু এজন আলহী দাদা, অসমৰ শিলচৰৰ বোলে, নতুনকৈ লগ পাইছে দাদাজনক। তাৰপিছত আপোনাৰ নামটো কি? মোৰ নাম চাহিল। তাৰপিছত লগ পাই ভাল লাগিলে। আৰু আনফালে এয়া কিটচেনৰ চাওকচোন কি ধুনীয়াকৈ ৰাখিছে, মানে ল'ৰাই আজিকালি কমেই দেখা গৈছে, মানে বৰ জেধেৰা-বেধেৰাকৈ থৈ দিয়ে, কিন্তু ল'ৰা মানুহ হৈ পিনে ইমান পৰিপাটি চিজিলকৈ ৰাখিছে। চব্জি বনাইছে।
এইফালে চিকেন বনাইছে টেষ্টি টেষ্টি ৰেডি গৰমা গৰম চিকেন আৰু আনফালে আছে গৰম গৰম ভাত মিলাই আহিলা নেকি নাই তাক কৈছে কি কৈছে বোলে তাৰপৰা লৈ যাবগৈ বুলি ক'লে মই সেইকাৰণে তই গ'লে মাতি আছিলোঁ